গাইজ আজিকালি ল'ৰাবোৰে বোৱাৰী প্ৰেমত পৰে বুলি শুনিছোঁ। আচ্ছা ছোৱালীতকৈ বোৱাৰীক বেছি ভাল পায় বুলি শুনিছোঁ, কিন্তু নিজে হ'লে দেখা নাই আজিলৈকে। যদি নিজে হ'লে দেখা নাই, নেদেখাৰ আগতে মই কেইটামান কথা কৈ থৈ যাওঁ, শুনি ল এতিয়া। ল'ৰাবোৰ হৈছে নতুন নাইবৰ। সেইকাৰণে ড্ৰাইভিংটো শিকিবলৈ হ'লে অকণমান আহল বাহল ৰাস্তা এটা দৰকাৰ হয়। সেইকাৰণে ল'ৰাবোৰে বিচাৰি ফুৰে ছেকেণ্ড হেণ্ড গাড়ী ড্ৰাইভিংটো শিকি ল'বলৈ। যদি তুমি দেখা নাই, তেতিয়াহ'লে তুমি মোক কণ্টেক্ট কৰিবা, মই বুজাই থৈ আহিমগৈ টপা টপ। প্ৰেম কৰিলে বোৱাৰীৰ লগত কৰিব। समझ गया বোৱাৰীয়ে ঠৌকা কম, মৌকা বেছি দিয়ে। क्या सोच है रे तेरी, मानना पड़ेगा। সেইটো কাৰণে মই চিন্তা কৰিছোঁ যে তোৰ নিচিনা এজনী বোৱাৰী আৰু মই ক'ত পাম বিচাৰি ফুৰিছোঁ। কাৰণ তুমিতো ঢকাটো নিদিয়া, মকাটো পূৰা দিবা, আৰু কিবা কিবি হৈ গ'লেও নিজৰ হাজবেণ্ডক ফচাই দিব পাৰিবা যে বেলেগৰ নহয় তোৰে হয়। তোমালোকে ভুলটো নুবুজিবা, নিজৰ হাজবেণ্ডৰ মৰম কৰা কথাটোহে মই কৈছিলোঁ। এতিয়া বুজাই ভাল ধৰণে বুজিলে, আৰু নুবুজাই অকণমান ভাবি লোৱা কথাটো। भाई मजा आया, और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता ঐ তহঁতে যে মোক কমেণ্টত বেলেগ কমেণ্ট নাপাৱ নেকি তহঁতে হা? সেইডাল যে দি থকা কমেণ্টত কিবা এডাল ইমজি দি থকা যে ক'ত পোৱানো তোমালোকে সেইবিলাক? আমাৰ দেখোন মানে কমেণ্ট ছেকশ্যনত ইমজি বক্সত সেইবোৰ নাহে। তোমালোকে যে ক'ত বিচাৰি পোৱা তোমালোকেহে জানা আৰু দেই। यही नहीं, अभी और सुनिए। বাপৰে, তোমালোকক মই ওচৰত পাব লাগিছিলে দেই কমেণ্ট কৰা কেইজনক, মানে সেইডাল যে ইমজি দিয়া সেইডাল ইমজি ক'ত যে পোৱা তোমালোকেহে জানা আৰু দেই বিচাৰি। তোমালোক সঁচাকৈ একোজন মানে লেজেণ্ড দেই, বেয়া। মানুহে যে কয় চুঙা চাই যে সোপা, তোক ঠিকেই দিছে কমেণ্ট। ভিডিঅ' বনাইছ কেলা ৰেণ্ডামিৰ কথাবিলাক লৈ কমেণ্ট লাগে তোক ভাল ইমজি। আৰু মই ওচৰত তোক পাব লাগিছিলে, মোৰ লগত থকা ভীমকলডাল খুব জোৰে খুৱাই দিলোহেঁতেন, পিছদিনা হাগিব নোৱাৰা হয় মৰিলিহেঁতেন। লেউৰি যা।